আজি বিশ্বৰ আত্মহত্যা প্ৰতিৰোধ দিৱস। আজি শোণিতপুৰ জিলা স্বাস্থ্য সমিতিয়ে বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱসৰ বাবে এক সজাগতা পদযাত্ৰা আৰম্ভ কৰে। শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস ডাঙৰীয়াই শুভাৰম্ভ কৰে এই পদযাত্ৰাৰ। বৰ্তমান সময়ত আত্মহত্যাৰ পৰিমাণ অধিক বাঢ়ি যোৱাৰ পৰিপ্ৰেক্ষিতত এই কাৰ্যসূচীৰ জৰিয়তে আত্মহত্যা প্ৰতিৰোধৰ বাবে আহ্বান জনাই শোণিতপুৰ জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে আৰু সাংবাদিকৰ আগত এনেদৰে কয়। বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস এইটো এটা গুৰুত্বপূৰ্ণ দিৱস। আমাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা তাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে আমি ৰেলী উলিয়াইছোঁ। আৰু আত্মহত্যা এটা প্ৰৱণতা, ইমান সুন্দৰ এটা জীৱন মানুহে কি কাৰণত আত্মহত্যাৰ জৰিয়তে নিশেষ কৰিব বিচাৰে। তাৰ আমাৰ সনাতন জ্ঞানত কৈছে যে আত্মহত্যা কৰিলে মানুহে নিজ যোনিত যায়, তাৰমানে পিছৰ জন্মত তাৰমানে তলৰ স্তৰৰ জীৱন লাভ কৰে। কিন্তু এই জীৱনটোতো মই শেষ কৰিলোৱে, আৰু অহা জন্মতো যদি মোৰ ইয়াতকৈ তলৰ স্তৰৰ যদি মই জন্ম লাভ কৰিব লাগে, তেনেহ'লে এই কথাবোৰ মানুহৰ সজাগতাৰ বহুত দৰকাৰ আছে। কি কাৰণত আমি ইমান সুন্দৰ গোটেই য'ত মানুহৰ কোনো লিমিটেশ্যন নাই, আমাৰ গণতান্ত্ৰিক এখন দেশত মানুহে চব কৰাৰ তাৰমানে তাত স্কোপ আছে। গতিকে এনেকুৱা এটা জীৱনৰ পৰা আমি কি কাৰণে বিদায় ল'বলৈ বিচাৰোঁ। গতিকে এই যিটো সজাগতা, এই সজাগতাৰ সৃষ্টিৰ কাৰণে আজিৰ এই ৰেলীটো আহ্বান কৰা হৈছিলে। আমাৰ এই আৰু স্কুল কলেজসমূহতো আমি পিছলৈ বিভিন্ন ধৰণৰ আলোচনা চক্ৰ চেমিনাৰৰ মাজেদি এইটো এনেকুৱা গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনাবোৰ কৰিব লাগিব। আত্মহত্যাটো নাইকিয়া হৈ যোৱাটো, কমি যোৱাটো, নাইকিয়া হৈ যোৱাটো সুস্থ সমাজৰ লক্ষণ। যিমানে কমিব সেইটো সুস্থ সমাজৰ লক্ষণ। গতিকে মই সকলোকে আহ্বান জনাইছোঁ আজিৰ এই সুযোগতে, যাতে এই এৱাৰনেছ যিটো ক্ৰিয়েশ্যন, মানুহে বিভিন্ন সময়ত মানুহৰ জীৱনৰ বিষাদগ্ৰস্ততা আহে, হতাশা আহে, বিভিন্ন প্ৰেছাৰ আহে, সেইটো সময়তে কোনোবাই হয়তো চূড়ান্ত সিদ্ধান্ত কেতিয়াবা লৈ যায় দুৰ্বল হৃদয়ৰ মানুহে। গতিকে তেনেকুৱা মানুহ যেতিয়া দেখিব, সেই মানুহক যেতিয়া আমি মানসিক যেতিয়া ছাপৰ্ট দিম, সেইটো আমাৰ বিৰাট ডাঙৰ এটা ছাৰ্ভিচ। গতিকে তেনেকেই এৱেৰনেছ হ'ব। অকল এৱেৰনেছটো আমাৰ কাষৰ, আমাৰ ওচৰৰ যি জীৱনত আহে, ৰাস্তাত আহে, সেই মানুহৰ প্ৰতি আমি তেনেকুৱা ধৰণে চাব লাগিব। সেইটোৱে আমাৰ আহ্বান, আজিৰ উদ্দেশ্য সেইটোৱে বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱসৰ। ব্যুৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ডেইলী।